position there, Greggy. We'll get him back. Yes, the hard part is to get the slip fieldsman to come up just a little bit. Oh, don't go that way. No, it's just not quite enough. It's a work in progress. We'll get there. Right, well, this shouldn't be too hard. We'll just get him forward just a little bit, just forward there. And we get this fellow. Oops, no, stay there. Don't go back. Hey! এফালে পড়লি কি ওই বলটা দেখো বলু ভালো তুই আর গ্রানি দুও দে 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 এইটা বলটা ভালো কি অবস্থা কইলে চা এই বিরান তা চাহিয়া তুই ঘাইটং রাগিতে মোৰ কি অৱস্থা কইলে চাহি কত ঘুমাইছ তই এই বিরান ওলা কোন কিয় ইমান তো বলা চিঞৰিছ কি হ'ল নো কি হ'ল ইমান কিয় চিঞৰিছ কি হ'ল মানে তই এই ল'ৰাটো চাচোন চা এই ল'ৰাটো কি অৱস্থা কৰিলে তই অঘাইটং পিটাই কিনে চা তাৰ গেঞ্জিটো চা তাৰ বেটখন শেষ কৰি পেলালে মোৰ ল'ৰাকেইটাই মাৰিছে বুলি প্ৰমাণ আছে নেকি আৰে এইখন গাঁৱত তোৰে অঘাইটং পিটাই কিটাৰ বাদে এনেকুৱা কোন আছে ইয়াক কৰিব পাৰে হ'ব মই জানো মোৰ ল'ৰাকেইটাৰ নিচিনা ল'ৰা নাই তই চা তই নিজৰ ল'ৰাকেইটাক তই বেছি তই গুণ বখাই নাথাকিবি সেই ল'ৰা ছোৱালী জন্ম দিবহে জানিলি সিহঁতক কি কৰিব লাগে ভাল কৰিব লাগে নাজানো এই অঘাইটং ল'ৰাকেইটাক জন্ম দিলে মই তোক কৈ দিছোঁ তই নিজৰ অঘাইটং ল'ৰাকেইটাক ঠিক কৰ নহ'লে কিন্তু কেতিয়াবা চাবি যাবি হ'ব যা মোৰ ল'ৰাকেইটাই চব জানে গুৰু সংস্কৃতি ৰক্ষা কৰিছে আৰু নালাগে ক'ব মই জানো নহয় হেল্ল' এই গুৱাহাটীৰ পৰা ছোৱালী এজনী আহিছে মোক লগ কৰিবলৈ এই নহয় মানে ফেচবুকত চিনাকি ৰখি আছো মই এই আমাৰ বাইপাছতে ৰখি আছো আহিছে কোনটো ৰাজ Excuse me. Sweetie Nikki. Moi Podum. Palahi. আপুনি ভাল আছো আৰু বহুত হেণ্ডচম কিন্তু দেই আপুনি থেংক ইউ বাছত আহিলা ৰাতি উঠি দিলোঁ এয়া পালোহি আৰু দিনত অকলে আহিলা অকলে ইমান ফোন কৰি মাতিলোঁ আপোনাক আপুনি আকৌ এবাৰো গুৱাহাটী নগ'লে কেলেনো তেনেকৈ কৈছা এইবাৰ যাম দিয়া যাম মানে এইবাৰ থৈ আহিব লাগিব মোক গুৱাহাটীত থৈ আহিম আকৌ চাম কিন্তু মই আপোনাক বেয়া পাইছোঁ মই আপোনাক কেলেনো তেনেকৈ কৈছা কিয় বেয়া পাইছা ন কালি ৰাতি ফোন নকৰিলে কেলে কালি তুমি আহিম বুলি কোৱা কাৰণে ভাবি তোমাৰ কথা টোপনিয়ে গুচি গ'ল বুজিছা গুৱাহাটীৰ পৰা অকলে যোৰহাট পালোহি ৰাতিটো অকলে আহিছোঁ গোটেই ৰাতিটো ফোন এটা কৰিব পৰা নাই মোৰ ছাইডত এটা ল'ৰা বহিছে গোটেই ৰাতিটো সি গাৰ্লফ্ৰেণ্ডৰ লগত ফেনাই আহিছে
কেলেনো বেয়া পাইছ জান মোৰ ভোক লাগিছে কিবা এটা খোৱাক দিব লওক ভোক লাগিছে কিবা খাবা ব'লা উঠা ভালকে ধৰিবা দেই ধৰি লোৱা মই আকৌ বাইকত নধৰোঁ মই আকৌ তোমাৰ এনেকৈ পিঠিতহে ধৰিম এই মানুহে দেখিব নধৰিবাচোন একো নহয় দিয়া আমাৰ গুৱাহাটীত আমি এনেকেই ধৰি চলোঁ লাজটো অকণ বেছি মানুহটো এনেইহে শকত এই পিঠিত দুখ পাইছো মজা লাগে ব'লা না আজি মোক যিমান আছে যোৰহাটখন ফুৰোৱা ফুৰাম ব'লা এনেকে নধৰিবাচোন ব'লা না মজা লাগিব I love you পদুমদা I love you পূজা ব'লা না ক'ৰবাৰ ৰুমত যাওঁ ৰুম কেলেনো ইয়াতকে নিজান জেগা নাই ব'লাচোন ইয়াত কিবা মানুহ অহা যোৱা কৰি দেখি থাকিব কি কৰিছা ৰ'বাচোন একো নহয় দিয়া কোনোবাই ইমান লাজ দেখিব কৰিব নালাগে এইবোৰতো আমাৰ গুৱাহাটীত কমন কথা কোনোবাই দেখিলে মোক পিটিব ৰ'বাচোন এইবোৰ নকৰিবা ৰ'বা এইবোৰ বিয়াৰ পিছতহে কৰে বিয়াৰ পিছত তুমি বহুত টাইম পাম এতিয়া তুমি আচল কি কৰিছা হে না এই মানুহে আহা না আগে দিব আহা না ঐ, কি কৰিছা? ৰাম কি যে সপোনবোৰ দেখিছো নহয় ৰাম এই জহনি যোৱা গোটেইখন বিচাৰি ফুৰিছো ইয়াত বহি আছোহি নকবি আৰু বুজিছনে কালি ৰাতি মাল খাই ইয়াতে শুই দিলো এতিয়াহে খাই পাইছো এতিয়া বৰ বেয়া সপোন এটা দেখিলো কি সপোনো তোৰ চকুকেইটা কিবা চিনাকি লাগিছে দেখোন অসভ্য চালা তই লোচন হয় নাই বাৰু চালা মদাহী মদৰ নিচাটো যোৱাই নাই মোক চিনি পোৱা নাই মই বিশিষ্ট বুদ্ধিজীৱী দিগ্বিজয় দাদু দেৱৰাজ দেৱকুমাৰ দীনদয়াল দীনবন্ধু দেশপ্ৰাণ দত্ত চালা মদাহী মোক চিনি পোৱা নাই মই লোচন হয় লোচন অসভ্য চালা কথা ক'বলৈ বল ঘৰ যাব লাগে বল ৰ অকল বিয়েনে ঘৰলৈ যা খালি ছোৱালীজনী চাই দিব পৰা নাই কিয়া সপোনা ছোৱালীকে দেখিছো ছোৱালী সপোন দেখিলি চালা ছোৱালী পাগল ক'ত যাও ছোৱালী চামগে তোলে ক'ত যাবি ছোৱালী চাম তোলে বল ক'ত নাম এইখন আকৌ ষ্টাৰ্ট নহ'ল কিনো বেমাৰবোৰ লাগি থাকে আৰু এইখন হয় দেই কালি ভাল কৰিছিলোহে এইবোৰ দেৰি হ'বগে এতিয়া কি হ'লনো এখন মোৰ দেৰিয়ে হ'ব এতিয়া জানো কি হ'ল কালি ঠিক কৰিছিলো দেখোন আকৌ ষ্টাৰ্ট নোহোৱা হ'ল কি হ'ব এতিয়া দেৰিয়ে হৈছেগে হ'ব কিবা এটা হ'ল খুৰা কি হ'ল জানো ষ্টাৰ্ট হোৱা নাই নেকি ৰ'ব নামচোন তই তোৰ ছোৱালী পাই গ'লো মালটো ভাল লাগিছে কি হ'ল কিনো হ'ল জানো কালি স্কুটাৰখন এঠাইত ঠিক কৰিছিলো কিন্তু এখন ঠিকেই হোৱা নাই ইফালে এইও দেৰি হৈছে কলেজ যাবলৈ হেৰি নহয় তোমাৰ কোন কলেজ সোমবৰী লোৱা কোন এটা কাম কৰক খুৰা এই বেয়া নাপায় যদি এই আমাৰ স্কুটিখনতে তাইক কলেজত থৈ আহিবগৈ ঠিক আছে আৰু আমাৰ এইখিনিতে মেকানিক এটা আছে আপোনাৰ এখন মই ঠিক ঠাক কৰি ঘৰত
খুৱাই দিম আপুনি মই চিনি পাওঁ নহয় আপুনি সেই আমাৰ বটন দাই চিনি পাওঁ নহয় আপোনাক হেৰি নহয় তুমি যোৱা দেৰি হ'ব ঠিক আছে আহা যোৱা আহা মই তোমাক শ্বৰ্টকাট ৰাস্তা দি লৈ যাম নহয় তুমি টেনশ্যনে নল'বা ব'লা ব'লক খুৰা আপোনাৰ এখন ঠিকো একদম ঘৰত থৈ আহিম ব'লা পিছে সেই ল'ৰাজনহে চিনি নাপালো কোননো সেইটো আমাৰ পপুলাৰ পিতাক পদুম আকৌ বিৰাট ভাল ল'ৰা এইটো ৰাস্তা মানে অকণমান শ্বৰ্টকাট দিছোঁ সোনকালে পাবা আকৌ তেতিয়া টেনশ্যন নল'বা তুমি আহা এইখন আকৌ কি হ'ল নামি দিয়াচোন নামি দিয়া কি হ'লো এইখন ঠিকেই আছিলে নহয় কি নহ'ল জানো পাই এইখনত ৰ'বাচোন ৰ'বা তুমি টেনশ্যন নল'বা মই আছোঁ নহয় কেলৈ টেনশ্যন লৈছা এইটো ৰাস্তাত বহুত গাড়ী গৈ থাকে মোৰ বৰ বেলেগ ফিল এটা আছে নহয় বুজিছা হয় নেকি হয় মই কোনোবা এখন গাড়ী তোমাক পঠাই দিম তুমি টেনশ্যন নল'বা দেই তুমি অকণমান ধৈৰ্য ধৰা এনেইতো ভালেই আছিলে ন আহি আছোঁ দেখিছাই নহয় কি হৈ গ'ল পটককৈ তোমাৰ গাত বৰ ৰ'দ পৰিছে পাই আহাচোন আহা অকণমান চাইডলৈ আহা তোমাৰ নামটো কি বাৰু মোৰ নামটো বিজুলী বৰ ধুনীয়া নাম সেই কথা এটা সোধোঁ বেয়া পাবানি বাৰু সোধক হেৰি তোমাৰ কোনোবা আছেনি বাৰু আছে কোননো তেখেত নহয় মানে মা আছে দেউতা আছে দাদাৰ কথা কৈছোঁ আৰু হয় নেকি মই সেইটো কথা সোধা নাই নহয় বেলেগ কোনোবা আছে নেকি সেইটোহে সুধিছোঁ বেলেগ আৰু কোনো নাই আমাৰ ঘৰৰ মানুহ 4টাহে নহয় মানে তোমাৰ সেই বেলেগ কোনোবা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড সেইটো কথা সুধিছোঁ কি যে কথাবোৰ সোধে আৰু আপুনি নাই তোমাৰ বাৰু মোক কেনেকুৱা লাগিছে ভালেই লাগিছে ইমান সহায় কৰিছে আৰু বেয়া নাপোৱা যদি তোমাৰ মোবাইল নাম্বাৰটো দিবানি বাৰু মোবাইল নাম্বাৰ কেলে নহয় মানে চিনাকি হৈছোঁ যেতিয়া মোবাইল নাম্বাৰটো হ'লে কথা চথা এটা পাতিব পাৰিম আৰু দিম বাৰু খালি চব সময়তে ফোন নকৰিব মই যেতিয়া মিছ কল দিম তেতিয়াহে কৰিব হ'ব তুমি মিছ কল এটা দি দিবা মই তেতিয়া ফোন কৰিম দেই আৰু হেৰি নহয় তোমাৰ কলেজ কেতিয়া ছুটি হয়নো 2:10 হয় নেকি বেয়া নাপোৱা যদি আজিৰ পৰা মই তোমাক অনা নিয়া কৰিম নেকি হ'ব খালি মই কলেজৰ মুখত দেখা পালেই হ'ল আৰু হ'ব মই তোমাক সদায় লগ কৰিম দেই ব'লা তেতিয়াহ'লে কলেজতে থৈ আহোঁগৈ স্কুটিখন ভাল হ'ব চাগে ন এতিয়া গম পাইছোঁ আপুনি মোক চাগে কৈছে বুলি ব'লা তেতিয়াহ'লে আৰু ব'লা ইয়াত ধৰা আকৌ অকণ চাপি আহা এইটো নি ঠিক আছে নাম ভালকে নাম এইফালে কোন ঘূৰি এইফালে মই কৈছোঁ নহয় কেনেকৈ কৰিব লাগিব বুজি পালি নহয় ঠিক আছে যা oghaitong
ভালকে ক তই ভালকে ক দেখ ক'ত থৈছ ক'ত থ'ব লাগে ঐ এইবোৰ কোনে আনি দিয় কোনে এইবোৰ দিছিলি হা তই কি আনিছিলি নহয় আৰু বাকি কিটা তই কোনে পাৰিবি তই কেলে কান্দি আছ কি আছে ইয়া বেগটো কেলে পেলালি কোনে পেলালে কোনে পেলালি হা কোনে পেলালি কোনে পেলালি হা কোনে পেলালি কোনে পেলালি দেখো না কি জানো কি কোনে পেলালি হয় কেলে পেলালি আৰু জিন্দা গৈছে সেইকাৰণে বেগটো পেলাই দিলি যেতিয়ালৈকে মই নকওঁ তেতিয়ালৈকে কাণত ধৰি ভাত দিবি এতিয়া কোনে পাৰিবি যিমান অভাৱ কিমান পাৰ ঐ চাহ একাপ দে শুনিছেনে চাহ লওক কি হ'ল চোফাৰতে দীঘল দিলে যে আপুনি বহুত মাথাটো বিষাইছোঁ বহুত মোৰ নিবিষাব কেলে দিনৰ দিনটো ৰাতি ৰাতি পদুমৰ লগত মদ খাই থাকিব আগতেতো আপুনি ভাল মানুহ আছিলে এতিয়া আপোনাৰ কি হ'ল এইবিলাক কথা নকয় মোক মই বহুত টেনশ্যনত আছোঁ ইমান বছৰ হ'ল বিয়া হোৱা আজিলৈকে ল'ৰা ছোৱালী এটা হৈছে হা দেখা নাই বিয়েনে ল'ৰা ছোৱালীৰ কথা লৈ সদায় মোক কিমান ইটিকিং কৰি থাকে কিমান শুনি থাকিম সেইবিলাক মই সেইবিলাক টেনশ্যনতে মই মদ খাওঁ তইতো সেইবিলাক প্ৰব্লেম বুজি নাপাওঁ পদুমৰ লগত মোৰ কিবা এটা আছে ই মোৰ প্ৰব্লেমবোৰ বুজি পায় সেয়েহে তাৰ লগত মিলি মদকণ খাই মোৰ টেনশ্যনবিলাক মই দূৰ কৰি ৰাখোঁ সেইটোতো মই বুজি পাইছোঁ কিন্তু সেই বুলি আপুনি দিনৰ দিনটো মদ খাই ৰাতি ৰাতি মদ খাই পদুমৰ লগত ধ্বংস হৈ যাব নেকি হেৰি আৰু এটা কথা নহয় শচীন ঘৈণীয়েকে মোক ডক্টৰজনৰ কথা কৈছিলে কোন ডক্টৰ তাত দেখুৱালে ভাল হ'ব নি বাৰু সেইবোৰ ডক্টৰ চক্টৰৰ ওচৰত মই যাবলৈ নাই আগতে কিমান ডক্টৰক দেখালোঁ কিবা লাভ হ'ল জানো মই আৰু সেইবিলাকত যাবলৈ নাই আৰু এই বীৰেণক তই চাই থাক তাৰ সেই 5টাক মই কি বনাই আছোঁ
মোক ল'ৰা ছোৱালী নাই বুলি সি টিকিং কৰে মোক চিনি পোৱা নাই কুকুৰে লোচন হয় মই চালা সেয়া একেটা মানুহে আপুনি লোকৰ বেয়া চিন্তা আপুনি কিয় কৰে সেইকাৰণে আমাৰ এনেকুৱা অৱস্থা হৈছে জানি মোৰ হই পিংক কালার জানি কিন্তু মোৰ হই রেড কালার জানি মোৰ হই ফুটফুটে জানি মোৰ বাকি থকা দুইজনী মোৰ মই ভাগত পোৱা দুজনীহে লৈছো মাংস আজি মাংস ধেৰ গোটাইছো মই হাঁহ হ'ব ছাগলী আছে একদম ইমান ডাঙৰ বৰালি মাছ বঢ়িয়া হ'ব আজি খানা ঐ মা লৈ হ'ব দে হ'ব লৈ হা লৈ হ'ব লৈ ক'ত দিয় এনেকৈ বান্ধি দিম তোৰ ইয়াত দিয় এই ৰছীডাল ঐ তহঁতি দে এইফালে অকণমান এখন টাইম দে এইফালে এইটো মূৰতে পৰিব নহয় বা এইফালে থাকে এইখিনি অকণমান এইফালে কৰি দে বল হ'ব এই ৰেইনত তিতাখন ক'ত মেলি তেনেকৈ দিছোঁ আকৌ ইয়াত তেনেকৈ ইয়াৰ ওপৰত মেলি দিম ঐ লোচন দাদা আছে দিয়ক দাদাহে নাই এতিয়া হা দাদা নাই নহয় হা মুছাৰ আছে ঐ তই চালাটো মই ক'ত পাবি এই দেউতাই খাই থাকে নহয় এই কেতিয়াবা এনেকৈ লৈ গুচি আহোঁ ঐলা পাৰিছোঁ তই পাৰিবিগৈ মজা ভাল হৈছে দে কেতিয়াবা আমি কেইটা বনাই পেলাই খাওঁ নহয় খাওঁ এতিয়া খাবি খাওঁ এতিয়া অকণমান খা ৰ তহঁতি খাবি নি আমি বনোৱা খোৱা নাই নহয় খাবি বঢ়িয়া আমি বনোৱা খোৱা নাই নহয় এতিয়া খাইছা ঐ চূণ কমাই দিবি ডাকিব নহ'লে এইকেইটা নহয় যে বনি যাব বুজিছানে তোৰ আশা পূৰণ হ'বগৈ প্ৰসাদ নি তহঁতি খাবলৈ নোপোৱা নিচিনা কৰিছ যেন একদম মনে মনে বহ এই পদুমুখে বনাই দিব অকণমান খাবি দেই মুখে পৰি থাকিলে কিন্তু দিগদাৰ হ'ব আকৌ বহ ঐ হেৰি নহয় হাঁহটা অহাৰ কথাটো যে কৈছিলি কি কৰিলি হাঁহ ৰেডি হৈ আছে কাটিলে হৈ যাব তই জানখনৰ পৰা নেকি জানখনত কৈ থোৱা আছে মানুহক পইচা পাতি চব দি থোৱা আছে সি হাঁহ ধৰিব কাটিব মাংস পেকিং হৈহে ঘৰলৈ আহিব একেবাৰে গাহৰিটো সেই গাহৰি কথা মই যোৱা নাই পাহৰি ইমান দিন হ'ল খাবলৈ পোৱাই নাই গাহৰি পিছে মালকণ
বৰ হাৱা মাৰিছে ৰ'ব জানে ৰ'ব ইয়াত বান্ধি দিলে হ'ল না ইয়াত বান্ধি দিব লাগিব জোনাক ৰচিডাল দে ঐ ছাৰ ঘৰ এইকেইটা কি হ'ল ঐ ঐ কি হ'ল এইটা কি হ'ল ঐ ডাঙৰ কথা হ'ল ঐ ঐ চাদা খুৱাইছে নি সিহঁতক মোক হাক দিছিল নাই কমকৈ দিছিল ঐ কি হ'ল এইটো ভম পানী এইটো বিয়ে নাই খাব মোক পানী মাৰ উঠাই কি হ'ল বমি আহিছে নি প্ৰথমবাৰ খালে এনেকুৱা হয় একো নহয় টেনচন ঠিক হৈ যাব ঠিক হৈ যাব অকণ দিব খানা নোখোৱা পিনে পাইছোঁ তহঁতি ঐ কি হ'ল হ'ব ৰ একো নাই ৰ ভাল হ'ব চিগেটা জ্বলা যিহে টেনচন দি দিছে এইকেইটাই বেছি কৈছে তহঁতি আকৌ বোলে খাওঁ খালে আকৌ চাদা খাওঁ জোকাই চুকাই চাদা খাওঁ এতিয়া এইটো অৱস্থা এই তই বেছি দি দিলি চাদা অকণ দিব লাগিছিলে বুলি কৈছিলোঁ দেখোন খাই থাকোঁ বুলি কোৱাৰ কাৰণে দিছোঁ হ'ব টিপালখন আনিব লাগিছিলে না এই ৰ মই প্ৰথমতে হাঁহৰ মাংসটো লৈ আহোঁগৈ তাৰপিছত তই মাছটো লৈ আহিবিগৈ বৰালি মাছটো কৈ থোৱা আছে বৰালি মাছটো ক'ত ক'লি এই হোটেললৈ কৈ থোৱা আছে বেপাৰী মাছটো লৈ আহিবিগৈ লিটুলৰ তাত অঁ ঠিক আছে মাছ বৰালি মাছ ক'লি নি যদি পাতত দি বনাম আজি পাতত দি বনাই খোৱাম ঐ খাবি নি দেখিলা খানাটো খালি একো নহয় ভাল হৈ যাব একদম তোৰ যিটো মূৰ ঘূৰণি হৈছে মূৰ ঘূৰণি নাইকিয়া হৈ যাব অকণ দেই অকণ ভালৰ অকণমানেই হওক কেনেকৈ খাই গম পাইছে নাই চাদা নিচিনা নহয় আকৌ এইটো বস্তু এনেকৈ ল'ব লাগিব এনেকৈ ল'ব লাগিব এনেকৈ গম পাইছে নাই লাহে লাহে চব হ'ব আৰম্ভণিতে অকণমান কষ্ট হয় চব কথা একো নহয় হ'ব এই কামল লাগ আজি ৰাতিকে